Hello everyone. আজি এটা বেলেগ ধৰণৰ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ লৈ আহিছো। যিসকল ছোৱালী বা বোৱাৰীয়ে এটা সময়ত বা বিয়াৰ আগতে এনেকুৱা ধৰণৰ ডাঙৰ ডিঙি ব্লাউজ পিন্ধি ভাল পাইছিলে আৰু বৰ্তমান সময়ত যদি আপোনালোকে এই ডাঙৰ ডিঙি ব্লাউজটো পিন্ধিবলৈ কমফৰ্টেবল নহয় বা পিন্ধিবলৈ মন নাযায়, অলপ যদি ডিঙিটো সৰুকৈ পিন্ধিবলৈ মন যায়, কিন্তু ব্লাউজটো যিহেতু ডাঙৰকৈ চিলোৱা আছে, কিন্তু কেনেকৈ এই ডাঙৰ ডিঙি ব্লাউজটো অলপ সৰু কৰি আপোনালোকে নিজৰ কমফৰ্টেবল অনুসৰি পিন্ধিব পাৰিব, তাকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ লৈ আহিছো। মোৰ দৰে বাৰু কাৰ কাৰ এনেকুৱা হৈছে জনাবচোন। যিসকলৰ মোৰ দৰে এনে অনুভৱ হৈছে তেওঁলোকে এই ভিডিঅ'টো চাই নিজৰ কাপোৰযোৰ ঠিক কৰি ল'ব পাৰিব। আৰু এই নেকটো মই এতিয়া অকণমান কাপোৰ লগাই অলপ সৰু কৰিবলৈ চেষ্টা কৰিম। যিসকলে মোৰ দৰে এনে অনুভৱ কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুতখিনি উপকৃত হ'ব। যিহেতু ময়ো আজি প্ৰথমবাৰ এনেকুৱা কৰি চাম বুলি ভাবিছো। আপোনালোকে যদি কৰি চাব বিচাৰে তেতিয়াহ'লে কৰি চাব পাৰি ভিডিঅ'টো চাই। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইযোৰ হৈছে মোৰ কাপোৰযোৰ, যিযোৰ কাপোৰৰ ব্লাউজটো মই এতিয়া অকণমান সৰু কৰিবলৈ চেষ্টা কৰিম। চাওকচোন অকণমান ডাঙৰ হৈছে, যিহেতু ব্লাউজৰ ডিঙিটো অলপ খহি খহি গৈছে। যিহেতু মই ব্লাউজত এডাল ৰছী নিদিলোঁ, সেইটো কাৰণে ব্লাউজটো এনেদৰে মই 3/4 চিলাইছিলোঁ। ইয়াতে কেইবাটাও ৰং আছে আৰু এইখন হৈছে কাপোৰখন, যিখন কাপোৰ মই এতিয়া ব্লাউজটোত চিলাই কৰিম। ঠিক আছে, আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ব্লাউজটো এনেদৰে তলত ভালদৰে পাৰি ল'ব সমানকৈ। তাৰপিছতে ইয়াতে মই কাপোৰখন যিহেতু জইন কৰিম, কাপোৰখন প্ৰথমতে এনেদৰে লৈ লৈছোঁ। আপোনালোকে একে ৰঙৰ কাপোৰ এখন লৈ ল'লে হ'ব আৰু কাপোৰখন আপোনালোকে ব্লাউজটোৰ এনেদৰে তলৰ ফালৰ পৰা পাৰি ল'ব ধুনীয়াকৈ। এয়া মই ধুনীয়াকৈ পাৰি লৈছোঁ। মই যেনেদৰে কৰিছোঁ আপোনালোকে তেনেদৰে কৰি গ'লেই হ'ব। একেবাৰেই সহজ হয়, আপোনালোকে নিজেই কৰি ল'ব পাৰিব নিজৰ ব্লাউজটো, দৰ্জীক দিবলৈ প্ৰয়োজনেই নাই। আৰু এনেদৰে এডাল চক লৈ ব্লাউজৰ ডিঙিৰ জোখত এনেদৰে আপোনালোকে চিন দি যাব। তেতিয়া আমাৰ ডিঙিটো ধুনীয়াকৈ সমান হৈ পৰে। এয়া মই চিন দি ল'লোঁ। তাৰপিছতে ইয়াতে আপোনালোকে নিজৰ জোখ অনুসৰি চিন দি ল'ব পাৰে, কিমানখিনি মুকুতাই বা কিমানখিনি কাপোৰ জইন কৰিব বিচাৰে আপোনালোকে। মই ইয়াতে 3 ইঞ্চি লৈছোঁ আৰু ইয়াতে মুকুতা দিলে মানে মোৰ 3 ইঞ্চি হ'ব। ঠিক আছে, এতিয়া মই কাপোৰখন উলিয়াই দিছোঁ পুনৰবাৰ। এয়া দেখিছেনে চিনটো মই কেনেদৰে দি ল'লোঁ। এতিয়া এই চিনটোৰ পৰা আমি অলপমান জোখ ল'ব লাগিব, যিহেতু চিলাই কৰিব লাগিব, সেইটো কাৰণে আপোনালোকে ধৰিব পাৰিছেনে বাৰু চিনটো? আপোনালোকে ধৰিব পাৰক বুলি পুনৰবাৰ মই অলপ ডাঠ কৰি দিছোঁ চিনটো। আৰু এনেকুৱা ধৰণৰ এটা মেজাৰমেণ্ট টেপ লৈ ল'ব। মেজাৰমেণ্ট টেপটোৰ পৰা আপোনালোকে এনেদৰে 1 ইঞ্চি জোখত চিন দি যাব। এনেদৰে চাৰিওফালে আপোনালোকে 1 ইঞ্চি কৰি চিনটো দি যাব। এয়া মই চাৰিওফালে এনেদৰে চিনটো দি ল'লোঁ। তাৰপিছতে আপোনালোকে ধুনীয়াকৈ ৰাউণ্ড কৰি দিব। এয়া মোৰ ৰাউণ্ড কৰি হৈ গ'ল। এতিয়া মই বাহিৰ চাইডে যিটো চিন দিছিলোঁ সেই চিনটোত এনেদৰে মই কেঁচিৰে কাটি দিছোঁ। এনেদৰে কেঁচিৰে কাটি শেষ হোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ কাপোৰখন পুনৰবাৰ পাৰি লৈ ওপৰ চাইডে যিহেতু অকণমান বেকা হৈ আছিলে, সেইখিনি এনেদৰে মই আঁচ টানি মিলাই লৈছোঁ। তাৰপিছতে মই কেঁচিৰে পুনৰবাৰ কাটি দিম আঁচ টানি লোৱা অংশখিনি। এতিয়া যিহেতু মই ব্লাউজটোত কাপোৰ দিয়া আছিলে তলত, সেইটো কাৰণে মই এই কাপোৰখনতো অকণমান তলত কাপোৰ দিব লাগিব, অস্তাৰ কাপোৰ। সেইকাৰণে তলত অস্তাৰ কাপোৰখন ধুনীয়াকৈ পাৰি লৈ ওপৰত মেইন কাপোৰখন এনেদৰে ৰাখি লৈ কেঁচিৰে ধুনীয়াকৈ সমানকৈ কাটি ল'ম। এয়া সমানকৈ মই কাটি লৈছোঁ। এয়া মোৰ প্ৰায় কাটিং কৰি হৈ গ'ল। এতিয়া এই কাপোৰখন মই মেচিনত লৈ গৈছোঁ আপোনালোকক। এয়া মই ধুনীয়াকৈ পাৰি লৈছোঁ, চিনটো দেখিছে আপোনালোকে। এতিয়া কাপোৰখন মই এনেদৰে ওলোটা কৰি লৈছোঁ। এয়া দেখিছেনে, সমান কৰি লৈছোঁ আৰু আপোনালোকে যাতে ধৰিব পাৰে যিমান পাৰে ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া এনেদৰে সমান কৰি লৈ ওলোটা ফালে এনেদৰে মই চিলাই যাম। এয়া মোৰ চিলাই হৈ গ'ল। এতিয়া কাপোৰখন মই পুনৰ চিধা কৰি ল'ম। এনেদৰে ভাঁজ কৰি চাইছোঁ যাতে চিলনিটো ধুনীয়া হয়, সমান হয়। এতিয়া পুনৰ মেলি লৈ
একেবাৰে যিটো চিলনি পৰিছিলে তাৰ ওপৰে ওপৰে পুনৰবাৰ মই এনেদৰে চিলাই কৰি ল'ম। আপোনালোকে যদিহে মোৰ ভিডিঅ'টো চাই অলপ হ'লেও কিবা এটা শিকিব পাৰিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিবচোন, আপোনাৰ লগতে যাতে আনেও এই ভিডিঅ'টো চাই অলপ হ'লেও শিকি ল'ব পাৰে। আৰু এয়া মই পুনৰবাৰ কাপোৰখন ভাঁজ কৰি লৈছোঁ এনেদৰে। তাৰপিছতে ফিনিচিং চিলাইটো মই এতিয়া পুনৰবাৰ মাৰি ল'ম এনেদৰে। মই যেনেদৰে কৰিছোঁ আপোনালোকে তেনেদৰে কৰি গ'লেই হ'ব। খুব ধুনীয়া হয় ব্লাউজটো দেখিবলৈ, এটা ডিজাইনাৰ ব্লাউজ হৈ উঠে দেখিবলৈ, এটা আনকমনো লাগে অলপ। এয়া চিলাই হৈ গ'ল। এতিয়া এই কাপোৰখন মই ব্লাউজটোত লগাবলৈ চেষ্টা কৰিম। এতিয়া এই চিনটোৰ পৰা এই চিনটোলৈকে মোৰ 3 ইঞ্চি হৈছে আৰু তলত 1 ইঞ্চি অলপ এক্সট্ৰা আছে। আৰু এয়া ব্লাউজটো মই পুনৰ পাৰি লৈছোঁ। ইয়াতে আপোনালোকে এনেদৰে ডাইৰেক্ট চিলাই কৰি দিব পাৰে যিহেতু চিনটো দিয়াই আছে, নাইবা আপোনালোকে ব্লাউজটো এনেদৰে ভাঁজ কৰি লৈ সমানকৈ পাৰি লৈ এটা চিন দিও আপোনালোকে কাপোৰখন জইন কৰিব পাৰে। মই কিন্তু ধুনীয়াকৈ পাৰি লৈছোঁ এনেদৰে, যিহেতু মোৰ কাপোৰখনত চিনটো দিয়াই আছে, চিনৰ ওপৰে ওপৰে কেৱল চিলাই গ'লেই হ'ব। এয়া যিহেতু চিনটো দিয়াই আছে তাৰ ওপৰে ওপৰে মই ডিঙিটো এনেদৰে মিলাই লৈছোঁ। এনেদৰে সমানকৈ পাৰি লৈ আপোনালোকে কেৱল চিন দিয়া অংশখিনি এনেদৰে চিলাই কৰি যাব। প্ৰথমতে আপোনালোকে ডাবল চিলাই কৰি ল'ব পাৰে যাতে চিলনিটো খুলি নাযাবৰ বাবে। এতিয়া মই যিটো চিন দি লৈছিলোঁ তাতে ব্লাউজটো এনেদৰে পাৰি লৈ ধুনীয়াকৈ ব্লাউজৰ ডিঙিৰ কিনাৰে কিনাৰে চিলাই কৰি যাম। এয়া দেখিছেনে, চিনটোৰ ওপৰে ওপৰে এনেদৰে মই চিলাই কৰি গৈছোঁ। আপোনালোকে কেৱল চাই গ'লেই বুজি পাব। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব কিন্তু দেই। এয়া মোৰ ব্লাউজটো চিলাই কমপ্লিট হৈ গ'ল। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে চাওকচোন, ইমান ধুনীয়া লাগিছে দেখিবলৈ। মই আপোনালোকক পিন্ধিও দেখুৱাইছোঁ, বহুত ধুনীয়া লাগে, এটা আনকমন